চাওক, ৰাজনৈতিক নেতা জড়িত নথকা কৰি কোনো এটা ঠাইত সিন্ডিকেট চলোৱাটো অসম্ভৱ। তো ইয়াতে নিশ্চিতভাৱে কোনোবা লোকেল ৰাজনৈতিক নেতাই জড়িত থাকিব। ইয়াতে আহি কোনো আমাৰ বাঘা অসমৰ কেন্দ্ৰীয় মন্ত্ৰী বা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি সিন্ডিকেট নকৰে। হয়, দৰাচলতে আমাৰ যোৱাকালি পৰিলক্ষিত হৈছে যে পৰহি নিশাৰ সময়ত এটা নাইট একশ্যন কৰি আমাৰ যি কোকৰাঝাৰৰ দ্বিতীয় ইনচাৰ্জ সোমেশ্বৰ ব্ৰহ্ম ডাঙৰীয়া তেখেতক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত এক বৃহৎ কেলেংকাৰী আজি ফাদিল হৈছে, যি নেকি আজি আমি মিডিয়াৰ জৰিয়তে সকলোৱে দেখিবলৈ সক্ষম হৈছোঁ। আজি শ্ৰীৰামপুৰ গেটত বিভিন্ন ট্ৰাক ৰখুৱাই শ্ৰীৰামপুৰ গেটত বা চিমলটাপু অঞ্চলৰ পৰা বিভিন্ন ট্ৰাক, বিভিন্ন সৰু সুৰা গাড়ী, বিভিন্ন নতুন যিবিলাক চেচি সোমাই আহে সেইবিলাকৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰিছিলে বহু দালালে। আৰু সেই দালালৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিলে এই দ্বিতীয়গৰাকী। তাৰ বাবেই সেই দালালৰ ষ্টেটমেণ্টতে সেই দ্বিতীয়গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আমি শুনিবলৈ সক্ষম হৈছোঁ। আৰু সূত্ৰমতে প্ৰকাশ কৰা হৈছে যে দ্বিতীয়গৰাকীয়ে কেৱল 2-3 দিন বা এসপ্তাহৰ পৰাই নহয়, বহু দিনৰ পৰাই এই শ্ৰীৰামপুৰৰ সিন্ডিকেটৰ মানে কাণ্ডাৰী ৰূপে তাতে জড়িত হৈ আছিলে। কিন্তু এটা কথা মই ক'ব বিচাৰোঁ, আজি বিশেষকৈ অসম আৰক্ষীক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া, অসম আৰক্ষীৰ স্পেচিয়েল ডিজিপি জিপি সিং ডাঙৰীয়া আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে সিন্ডিকেট ৰাজৰ বিৰুদ্ধে, তাক কিন্তু শলাগ ল'বলগীয়া। তদুপৰি মই তেওঁলোকলৈকে এটা আহ্বান আৰু কাটৰ অনুৰোধ কৰিছোঁ যে যি 8-9জন দালাল শ্ৰেণীৰ লোক যোৱা দুদিনত বা যোৱা কালিৰ ভিতৰত গ্ৰেপ্তাৰ কৰা হ'ল, তাতে কিন্তু বহু ৰৌ বৰালি হাৰি গৈছে। কেৱল সেই দালালবোৰে নহয়, সেই দালালবোৰক গ্ৰেপ্তাৰ কৰিলে কেতিয়াও তদন্তৰ মানে ছাকচেছফুল নহ'ব বুলি মই অনুভৱ কৰোঁ। এজন জাগ্ৰত নাগৰিক হিচাপে বা এজন এই অঞ্চলৰ সচেতন যুৱক হিচাপে মই এইটো ডাঠি ক'ব পাৰোঁ যে এই সিন্ডিকেটৰ সৈতে জড়িত বিভিন্ন সাংবাদিকসমূহ আছে। আনকি মই আপোনাক এটা ক্লু দিব বিচাৰিছোঁ যে গুপ্তা উপাধিধাৰী এগৰাকী সাংবাদিকো হৰ্তাকৰ্তা ৰূপে আনকি তেওঁ এই সিন্ডিকেটৰ মানে দৰদাম মধ্যস্থতা কৰাটো জড়িত হৈ আছিলে। তো গুপ্তা নামৰ সাংবাদিক, এই নামধাৰী সাংবাদিক যিগৰাকীৰ কাৰণে আজি ক'ব গ'লে গোসাইগাঁও বা কোকৰাঝাৰ অঞ্চলৰ সাংবাদিকসমূহ বা সাংবাদিক গোষ্ঠীৰে আজি সন্মানত মানে লাঘৱ হোৱাৰ দৰে হৈছে, তাৰ বিৰুদ্ধে অতি শীঘ্ৰে অনতিপলমে মানে একশ্যন ল'ব লাগে অসম আৰক্ষীয়ে। আৰু মই বিশ্বাস কৰোঁ গুপ্তা ডাঙৰীয়াৰ যদি CDR কল ডিটেইল ৰেকৰ্ড, গুপ্তা ডাঙৰীয়াৰ যদি তেওঁৰ কথোপকথন, গুপ্তা ডাঙৰীয়াৰ যদি নেটৱাৰ্ক সম্পূৰ্ণ যাচি চোৱা হয়, তেতিয়াহ'লে নিশ্চিতভাৱে কিন্তু মানে যেনেকৈ কিছু খুন্দতে সাপ ওলাই পৰে তেনেকুৱা ওলাই পৰিব। চাওক, ৰাজনৈতিক নেতা জড়িত নথকা কৰি কোনো এটা ঠাইত সিন্ডিকেট চলোৱাটো অসম্ভৱ। তো ইয়াতে নিশ্চিতভাৱে কোনোবা লোকেল ৰাজনৈতিক নেতাই জড়িত থাকিব। ইয়াতেতো আহি কোনো আমাৰ বাঘা অসমৰ কেন্দ্ৰীয় মন্ত্ৰী বা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই আহি সিন্ডিকেট নকৰে। কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি মানে স্বচ্ছ নিকাহ আৰু ক'ব গ'লে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি ডাইনামিক নেতৃত্বত যি মানে ভ্ৰষ্টাচাৰ বিৰোধী বা দুৰ্নীতি বিৰোধী যিবোৰ পদক্ষেপ গ্ৰহণ কৰি আছে অসম চৰকাৰে, তাক ভেঙুচালি কৰি তাক মানে জলাঞ্জলি দি যিবোৰ নেতৃত্বই ইয়াতে তাৰমানে এই সিন্ডিকেট ৰাজৰ সৈতে জড়িত হৈ আছে, এয়া অতিকৈ দুখজনক বুলি মই আখ্যা প্ৰদান কৰোঁ। আৰু লগতে মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ, কঠোৰতকৈ কঠোৰতম পদক্ষেপ গ্ৰহণ কৰি যাতে অসম চৰকাৰৰ যি ছিষ্টেম বা গৃহ বিভাগক বদনাম কৰাৰ কাৰণে যি ষড়যন্ত্ৰ চলাইছিলে, অসম চৰকাৰৰ গৃহ বিভাগক বদনাম কৰাবলৈ এছাম নেতৃবৰ্গই ষড়যন্ত্ৰ চলাইছিলে যে শ্ৰীৰামপুৰত সিন্ডিকেট চলে আৰু তাতে হয়তো কোনোবা অসমৰ নেতাই ভাগ পায়। কিন্তু দৰাচলতে তেনেকুৱা নহয়। কিছুমান ইয়াৰ মুষ্টিমীয় নেতা পালি নেতাই নিজৰ সুযোগ গ্ৰহণ কৰিবৰ কাৰণে গৃহ বিভাগৰ তলত গৃহ বিভাগক ফাঁকি দি আৰু কিছুমান সাংবাদিকৰ মধ্যস্থতাৰ সহায় লৈ তেওঁলোকে আশা কৰোঁ যে অসম আৰক্ষীয়ে আগন্তুক দিনত ৰাইজৰ আস্থা জিনিবলৈ সক্ষম হ'ব আৰু মূল যিজন অপৰাধী সেইগৰাকীও গ্ৰেপ্তাৰ অতি শীঘ্ৰে হ'ব বুলি মই অনুভৱ কৰোঁ। চাওক, ব্ৰইলাৰ মুৰ্গী বুলি নহয়, আজিৰ দিনত হাঁহ কুকুৰা সকলোৰে দাম বৃদ্ধি হৈছে। এটা নিশ্চিতভাৱে ৰেট ইনফ্লেশ্যন থাকে, মূল্য বৃদ্ধি থাকে। হকে বিহকে আমি সকলো কথাতে সিন্ডিকেটৰ কথাটো জাপি দিব নোৱাৰোঁ। কিন্তু হয়তো যদি 1 কেজিত
80 টকা বৃদ্ধি হৈছে ব্ৰইলাৰ মুৰ্গী তাৰ পৰা হয়তো 120 টকা মই নিজে বজাৰ নকৰোঁ যিহেতু মোৰ ঘৰৰ মানুহে বজাৰ কৰে তো 120 টকা যদি ব্ৰইলাৰ মুৰ্গীত 1 কেজিত বৃদ্ধি হৈছে হয়তো 50 বা 60 টকা যিটো নেচাৰেল গ্ৰোথ বা নেচাৰেল ইনফ্লেশ্যন দ্ৰব্যমূল্য বৃদ্ধি তাৰ কাৰণে হৈছে বাকী একাংশ হয়তো সিন্ডিকেটৰ কাৰণেও হোৱা বুলি মই অনুভৱ কৰোঁ বা তাক নুই কৰিব দৰাচলতে নোৱাৰি কিন্তু কাৰণ ভাবিলেই তাতে সকলো এজন সচেতন মানুহে যদি ভাবে 120 টকা মানে এমাহ দুমাহৰ ভিতৰতে বৃদ্ধি হোৱাটো স্বাভাৱিক নহয় जोलुर मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां गिबि खेबनि थाखाय बिटिआर हालामाव सेथि खेब ISPL आ खुंफुंजागोन बिटिआर ओनसोलाव लाइमोनफोरखौ जोलुरनि फारसे गोसो बोहोनाय जोलुरखौ जौगाहोनायनि थांखिजों बिटिआर सरकारा बे बादायलायनायखौ खुंफुंनो थिरांथा लादों सा सानजा भारतनि 6 सिडुल ओनसोलाव थानाय मोनजि गेलेग्रा हानजाफोरनि गेजेराव बे बादायलायनाया जागोन बादायलायनाया फैगौ 9 अक्ट'बरनिफ्राय जागायनानै 23 अक्ट'बरसिम सोलिगोन अदालगुरिनि डिमाकुसि स्टेडियामनिफ्राय बादायलायनायखौ जागायजेनगोन बेबायदिनो बे जोलुर बादायलायनाया बिटिआरनि मोनब्रै जिल्लायाव खुंफुंजागोन आरो जोबथा बादायलायनाया क'क्राझार जिल्लानि सिङाव थानाय थिथागुरिनि साइसाक सेन्टाराव खुंफुंजागोन बादायलायनायाव देरहासार जानाया ट्रफिजों लोगोसे 3 लाख रां सेथि रानार्स आपआ ट्रफिजों लोगोसे 2 लाख रां आरो थामथि रानार्स आपआ ट्रफिजों लोगोसे 1 लाख रां मोनफुंनो हागोन बादायलायनायाव 6 सिडुल ओनसोलाव थानाय मोनजि काउन्सिलफोरनिफ्राय बाहागो लाफैगोन फारि बायदियै त्रिपुरा ट्राइबल एरियाज अट'नमास काउन्सिल खासि हिल्स डिस्ट्रिक्ट अट'नमास काउन्सिल Gentis Hill District Autonomous Council, Garo Hills District Autonomous Council, Lai Autonomous Council, Mara Autonomous District Council, Sakama District Autonomous Council, Karbi Anglong Autonomous Council, Dimasa Hasau Autonomous Council, Bodland Territorial Region. बेखायनो सा सानजा भारतनि जोलुर गेलेनायखौ मोजां मोनगिरि रायजो राजाफ्रा थिखानाय खालार आरो जायगायाव लैहोर लैहोर फैनानै जोलुर गेलेनाय रंजाथायखौ लाफैनो हागोन